ডিপাৰ্টমেণ্টেল আমাৰ এটা ৰিভিউ আছে ৰিভিউ আমি ৰোড ছেফটিৰ বিষয়টো আমি আলোচনা কৰিম আৰু এইটো লৈ পেলাই খুব চিন্তা আমি এক্সিডেণ্ট সঁচাকৈ বাঢ়িছে তো ৰোড ছেফটিৰ যিখিনি মেজাৰ্ছ এইটো কেনেকৈ ইমিডিয়েট আকৌ লোৱা যায় এই ক্ষেত্ৰত আমি আলোচনা কৰি মেলি ইমিডিয়েট একশ্যন কৰিবৰ কাৰণে চেষ্টা কৰিম কিহৰ কাৰণে বৃদ্ধি পোৱা বুলি ভাবিছে ইয়াত দুটা মই যিটো ব্যক্তিগতভাৱে দেখিছোঁ যে পথৰ অৱস্থা যিহেতু মাহদৰি বৰষুণৰ নাই ৰোড ছেফটিটো সৰু সৰু ভুলৰ কাৰণে হয় মানে কেতিয়াবা মানে কি হৈ যায় সৰু সৰু ভুল যিটো নেকি মানুহে জানিও কেতিয়াবা পাহৰি যায় সৰু ভুলৰ কাৰণে হৈ যায় ড্ৰিংক এণ্ড ড্ৰাইভ হৈ যায় কেতিয়াবা তেনেকুৱা বিভিন্ন কাৰণ আছে পথৰ অৱস্থাও কিছু ক্ষেত্ৰত বেয়া হৈছে পথৰ অৱস্থা থাকে এইটো এটা কাৰণ আৰু সমান্তৰালকৈ এই বিষয়টো আমি ভালকৈ আলোচনা কৰিম আৰু ইমিডিয়েট এই ক্ষেত্ৰত আমি যিখিনি পাৰোঁ কিন্তু একেবাৰে আমি যে কৰিব পাৰিম এইটো নহয় ৰোড ছেফটিৰ ক্ষেত্ৰত এক্সিডেণ্ট কমোৱাৰ ক্ষেত্ৰত পাব্লিকৰ এৱাৰনেছটো বহুত দৰকাৰ বাইক ষ্টাণ্ট হেলমেট আৰু যি ষ্টাণ্ট হয় গাড়ী বা এইখিনিতো পূৰা আগৰ পৰাই নিয়ম আছে তাৰ কাৰণে যিহেতু যদি এতিয়া আমাৰ মানে বাইক ৰাইডাৰসকলে যদি পিন্ধা নাই আকৌ এইটো ষ্ট্ৰিক্ট কৰি পেলাই আকৌ এইবিলাক যাতে চবেই ব্যৱহাৰ কৰে ইয়াৰ কাৰণে আমি ব্যৱস্থা ল'ম হা আমি আজি আলোচনা কৰিম কি কৰা যায় এতিয়া মূল্যবৃদ্ধি কিহৰ কাৰণে হৈ আছে চবেই জানে এইটো বিষয় লৈ চবেই চিন্তিত অকল অসমত যে মূল্যবৃদ্ধি হৈছে এইটো নহয় গোটেই ভাৰতবৰ্ষত মূল্যবৃদ্ধি হৈ আছে তো ইয়াত আমি চিণ্ডিকেটৰ কাৰণে মূল্যবৃদ্ধি যদি কৈ থাকে এইটো কেনেকৈ যুক্তিসংগত হ'ব তো মইতো ডিপাৰ্টমেণ্ট লোৱা কেইদিন হৈছোঁ মই এসপ্তাহ ডেৰ সপ্তাহে হৈছোঁ কোনো চিণ্ডিকেটৰ কথা নাহে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ কোনো গেট নাই কোনো চিণ্ডিকেট চলা নাই একো নহয় কেতিয়াবা মাজে মাজে আমাৰ পৰা চেকিং হয় চেকিংটো কৰিবই লাগিব আমি একেবাৰে মিছা কথা মই ক'ত কি হৈছে নাজানো কিন্তু আমাৰ ট্ৰেন্সপৰ্ট বিভাগৰ পৰা কোনো একো হোৱা নাই